Hello friends, welcome back to my channel SOLOMAN Vlogs. Thumbnail দেখি গম পাইছেই সাগে আজিৰ ভিডিওটো কিহৰ ওপৰত। সো আহক অকনো পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। আজি আপোনালোকক লৈ যাম গুৱাহাটীৰ নীলাচল পাহাৰৰ বুকুত থকা মা কামাখ্যা শক্তিপীঠলৈ, য'ত অম্বুবাসী মেলা হৈ আছে। লোকবিশ্বাস মতে অসমীয়া বছৰৰ আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিটা পদৰ শেষত পৃথিৱী বা ধৰিত্ৰী মা ঋতুময়ী হয়, যাক ঠাইভেদে হাতলগা আমতি, আমেতি বা ৰজ উৎসৱ বুলিও কয়। এই আহাৰ মাহৰ ৭ তাৰিখৰ পৰা অম্বুবাসী মেলা উদযাপন কৰা হয়। অম্বুবাসী দিন ধৰি পৰৱৰ্তী ৩ দিন পৰ্যন্ত কামাখ্যা দেৱীৰ মূল দুৱাৰ বন্ধ কৰি ৰখা হয়। লগতে দেশৰ বিভিন্ন মঠ মন্দিৰৰ দুৱাৰ বন্ধ তথা ঢাকি ৰাখে। প্ৰশাসনৰ সঁচাই শলাগ ল'বলগীয়া, তেওঁলোকে ঠায়ে ঠায়ে এনেধৰণৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ স্থাপিত কৰাৰ বাবে, যাতে কোনো ভক্তৰ আকস্মিক কিবা দুৰ্ঘটনা হ'লে সাময়িকভাৱে হ'লেও চিকিৎসা কৰিব পৰা যায়। খোজকাঢ়ি আহিছোঁ যদিও ভাগৰ লগা নাই, নাজানো কিয়। ঘামিছোঁ যদিও গৰম লগা নাই। এয়া হয়তো দেৱীৰ এক মহত্ব। থেংক ইউ বেটা। কণমানি মাইনাকেইজনীক সঁচাই ধন্যবাদ যাচিছোঁ। তেওঁলোকে প্ৰায় ৰাতি এতিয়া 11:30 বাজিল। ভক্তসকলৰ বাবে শীতল পানীয়ৰ যি ব্যৱস্থা কৰিছে সঁচাই শলাগ ল'বলগীয়া। আৰু বহুতো আছে, কিন্তু তেওঁলোকৰ এই আগ্ৰহটো খুব ভাল লাগিছে। বাইক অনা পাৰ্মিশ্যন নাই বাবে আমি এইদৰে খোজকাঢ়ি আহিব লগা হৈছে। তথাপিও একো নাই, খোজকাঢ়ি অহাটো ডাঙৰ কথা নহয়। মোৰ লগত কৃষ্ণ আছে, তো আমি দুয়োটা আহি গৈছোঁ। খোজকাঢ়োতে কাৰোতে গৰম লাগি গৈছে, কিন্তু খুব ভাল লাগিছে আহি পেলাই। আপোনালোকে দেখিব পাৰিছে কিমান মানুহ, হ'লেও আগৰ তুলনাত অলপ মানুহৰ সমাগম কম। প্ৰশাসনৰ নীতি নিয়ম অনুসৰি যিমান পাৰে তেওঁলোকে আহিবলৈ চেষ্টা কৰিছে। বিখ্যাত শক্তিপীঠ মা কামাখ্যা মন্দিৰত ভক্তসকলৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ এই অম্বুবাচী মেলা। যোৱা 2 বছৰ ধৰি কৰোণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হৈছিল যদিও এইবাৰো বৰ বেছি ব্যতিক্ৰম নহয়। শেহতীয়া প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি তথা কৰোণাৰ পুনৰ আৱিৰ্ভাৱৰ বাবে প্ৰশাসনে কঠোৰ নীতি নিয়ম বান্ধি দিছে, যাৰ বাবে আগৰ তুলনাতকৈ এইবাৰ ভক্তৰ সমাগম কিছু শিথিল। তথাপিও অসম তথা ভাৰতৰ তথা বিদেশৰ বিভিন্ন ঠাইৰ পৰা ভক্ত, ত্ৰান্তিক, অঘৰী, সাধু সন্যাসীৰ এই মেলালৈ আগমন ঘটিছে। গুৱাহাটীৰ কামাখ্যা মন্দিৰত প্ৰতি বছৰে বাৰিষাৰ সময়ত অনুষ্ঠিত হয় এই মেলা। ফাইনেলি লাইনবোৰ অতিক্ৰম কৰি পেলাই কোনোমতে আহি পাইছোঁহি। এইটোৱেই এটা সময় যেতিয়া প্ৰকৃত অৰ্থত ব্ৰহ্মপুত্ৰ নদীক হয়তো শক্তিশালী বুলি ক'ব পাৰি। এই উদযাপনে কামাখ্যা দেৱীৰ বছৰেকীয়া ঋতুস্ৰাৱ বা শব্দটোৰ প্ৰকৃত অৰ্থত নাৰীত্ব উদযাপনক স্বীকৃতি দিয়ে বুলি কোৱা হয়। আমি জনাৰে পৰা হাতৰ এই সময়খিনিত প্ৰায় বৰষুণ থাকেই, কিন্তু এইবাৰ নাজানো কি এনে চমৎকাৰে ক'ব পাৰি যে এতিয়ালৈকে বৰষুণ মানে এই মেলা কেইদিন বৰষুণ নাই। আপোনালোকে দেখিব পাইছে আমি বৰষুণত তিতাও নাই বা বৰষুণ দিয়া নাই। নহ'লে প্ৰতি বছৰে এই অম্বুবাচীৰ সময়ত বৰষুণ হোৱা দেখা যায়। আৰু দুদিন আছে, হয়তো পিছলৈ বৰষুণ হ'বও পাৰে।
বিভিন্ন ঠাইৰ পৰা অহা ভক্ত সাধু সন্যাসীসকলে বিশেষকৈ তান্ত্ৰিকসকলে দেৱীৰ বৰ পাবলৈ কঠোৰ তপ জপ কৰা দেখিবলৈ পোৱা যায়। এয়া আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ঠাইৰ পৰা সমাগম হোৱা তান্ত্ৰিকসকল সাধু সন্যাসীসকল তেখেতসকলে দেৱীক সন্তুষ্ট কৰিবলৈ দেৱীৰ বৰ পাবলৈ কঠোৰ তপ জপ একান্তভাৱে তপ জপ কৰিবলৈ আৰম্ভ কৰিছে। কামাখ্যা দেৱীক প্ৰাৰ্থনা জনাইছোঁ সমস্ত পৃথিৱীত হৈ থকা দুৰ্যোগ তথা প্ৰলয়বোৰ ইমানতে শান্ত হওক, মানুহৰ জীৱনলৈ ৰং আনন্দ ঘূৰি আহক, তাৰেই প্ৰাৰ্থনাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, কিবা ছাজেশ্যন থাকিলে কমেণ্ট কৰক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক।